হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে 2024 বৰ্ষটো যাতে ভালে কুশলে যাওক। আৰু আজি আমি গৈ আছোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰ। বহুদিনৰ পৰা ভাবি আছিলোঁ আৰু যাম বুলি। সময় সুবিধা পাওঁতে আমিও ভাবিলোঁ গৈ আহোঁ। আজি লগত আহিছে মা, ভণ্টি আৰু খুৰী দুগৰাকী আৰু খুৰীহঁতৰ দাদা। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আমি লাহেকৈ জগন্নাথ মন্দিৰ পালোহি আৰু ইফালে দেখিছেনে মানুহৰ ইমান সমাগম। ইয়াতে বৰ ধুনীয়াকৈ সৰু সৰু দোকান আছে। ইয়াত চাকিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ নাৰিকল, ফুল আদি পোৱা যায়। আমিও ইয়াতে এখন শৰাই ল'লোঁ আৰু চাকি, ধূপ যি আছিল সকলোবোৰ লৈ ল'লোঁ আমিও। ফুল লৈছোঁ। পোনপ্ৰথমে আমি জগন্নাথ মন্দিৰৰ ভিতৰলৈ গ'লোঁ। তাত শৰাই অৰিহণা আগবঢ়ালোঁ আৰু সেৱা কৰি ল'লোঁ। যিহেতু ভিতৰত চাকি জ্বলোৱাৰ ব্যৱস্থা নাই, সেইকাৰণে আমি বাহিৰতেই চাকি আৰু ধূপ জ্বলাই ল'লোঁ আৰু সকলোৱে ইয়াতে জ্বলাইছে, আমিও তাতে সেইকাৰণে জ্বলাই ল'লোঁ। আৰু এইফালে নাৰিকলটো ভাঙি ল'লোঁ। ইয়াত জগন্নাথ মন্দিৰৰ বাহিৰেও ইয়াত কেইবাটাও মন্দিৰ আছে। শিৱ মন্দিৰ, হনুমান মন্দিৰ, লক্ষ্মী মন্দিৰ, নৱগ্ৰহ মন্দিৰ। আমি গোটেইকেইটাতে সোমাই আহিলোঁ আৰু এটা এটা কৰি। পোনপ্ৰথমে আমি শিৱ মন্দিৰত সেৱা আগবঢ়াই ল'লোঁ। তাৰপিছত এইফালে আমি হনুমান মন্দিৰলৈ গৈ আছোঁ। তাত অৰিহণা আৰু শৰাইও আগবঢ়ালোঁ। পূজাৰী থাকেই এনি টাইম। তাত পূজাৰীজনে আৰু পূজা কৰি দিলে। মন্দিৰৰ যি কীৰ্তিচিহ্ন আৰু কাৰুকাৰ্য সঁচাকৈ লক্ষণীয়। আৰু মন্দিৰভাগ ইমানেই চাফা আৰু ইমান এটা সুন্দৰ পৰিৱেশ, ক'বলৈ ভাষা নাই। আৰু যদিও ইমান মানুহৰ সমাগম, তথাপিও হুলস্থুলীয়া পৰিৱেশো নহয়। সঁচাকৈ বহুত ভাল লাগিলে জগন্নাথ মন্দিৰৰ ভিতৰলৈ গৈ। ইমান নিট এণ্ড ক্লিন দেখিছেনে বাৰু আপোনালোকে?
এইফালে লক্ষ্মী মন্দিৰ, আমি লক্ষ্মী মন্দিৰতো সেৱা কৰি আহিলোঁ। যিহেতু আহিছোঁ যেতিয়া সকলো মন্দিৰতে এবাৰ এবাৰ সেৱা কৰি লৈছোঁ আৰু। এইটো হৈছে ৰাম মন্দিৰ, ইয়াৰ ৰামৰ দৰবাৰ বুলি লিখা আছে। ইয়াতো আমি সেৱা কৰি ল'লোঁ আৰু। এইফালে এইটো হৈছে নৱগ্ৰহ মন্দিৰ। মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া। এইফালে ৱালত দেখিছেনে ইমান ধুনীয়াকৈ খোদিত কৰি থৈ দিয়া আছে শিলেৰে বিভিন্ন প্ৰতিমূৰ্তি। মই ইমান চিনি নাপাওঁ বাৰু এইবোৰ, তথাপিও অলপ অলপকৈ দেখাই দিছোঁ আৰু আপোনালোকক। মন্দিৰৰ পৰা ওলাই মেলি আহি আৰু এইফালে আমি চাহ নিছিলোঁ ঘৰৰ পৰা, চাহ খাই ল'লোঁ। এইফালে চাহৰ লগত কেক, বুটমাহ, নাৰিকল। তাৰপিছত এইফালে বুট আৰু মটৰ ভাজি আনিছিলে, এইফালে চাহটো খাই লওঁ আৰু। সকলোৱে চাহ তাহ খালোঁ আৰু তাৰপিছত চাহ খোৱাৰ পিছত আৰু ঘৰলৈ বুলি উভতিছোঁ আৰু। বাহিৰত কিবা এটা খাব লাগিব, মানে ভাতটো খোৱা নাই যে দিনত, সেয়েহে ঘূৰি গৈহে ভাত খাম বুলি ভাবিছোঁ। তাৰপিছত ঘূৰি যাওঁতে এইফালে ঘৰ গৈ পাওঁতে মেলোঁতে আৰু গধূলি হ'ল, ঘৰ গৈয়ে আছোঁ। সকলোৱে মোৰ ভিডিঅ'বোৰ চাব আৰু নতুনকৈ অহাসকলে যিবোৰে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ডেইলি প্ৰিয়াছ ব্লগ। আৰু ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব। ধন্যবাদ। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। থেংক ইউ, বাই বাই।